নমস্কাৰ। কবিতাৰ শিৰোনাম পুৰা কথাৰ ৰূহ। কবি গীতাঞ্জলি বৰকটকী ভাগৱতী। যি গৈ জিলিৰ মাতত ৰাতিটো নামি আহিল বকুল ফুলৰ দৰে। এটি জোনাকী পৰুৱাই আহি কাণে কাণে কৈ গ'ল, নৈৰ চাপৰিত বহি কোনে উচুপে কোন হাৰে থাকে। এটি উচুপনি লাও গছৰ, এটি উচুপনি জৰা গছৰ। এপাহ পদুমে বিননি জুৰিছে আপোনজনলৈ বাট চাই। তাই হাৰে আছে তাইৰ দুচকুৰ আশা। ঢেঁকীৰ খুবলিত পিষ্ট জীৱন, তথাপিও নৈৰ ঢৌৱে ঢৌৱে উজাই আহে কুঁৱলীয়া তৰাই এবুকু কুয়াশা। তাই আজিও হাৰে আছে, বাৰে বাৰে হেৰুৱাই তাইৰ আকাশ। সুৰহীন হৈ পৰে গানৰ এটি এটি উজাগৰি ৰাতিৰ বেথা। বুকুত শিলৰ ভৰ, নদীৰ বালিচৰত বহি কান্দে কৰেনো শালিকী বিচাৰি আপোনজন। ধন্যবাদ।